স্বপ্ন হৈ ৰ'ল। দেউতাক এযোৰ দামী জোতা দিয়াৰ, মাক এযোৰ নীলা ৰঙৰ চাদৰ মেখেলা দিয়াৰ। কেতিয়া যে সময়বোৰ পাৰ হৈ গ'ল গমেই নাপালোঁ। আজি মোৰ পূৰাপূৰি 30 বছৰ হৈ গ'ল। হালি পৰি যাব খোজা ঘৰৰ বেৰখন দেখিলে মায়ে কয়, বোপাইও দেউতাই নোৱাৰা হৈ আহিছে, তই অলপ দেউতাক সকাহ দে। থমকি ৰ'ব খোজে মোৰ উশাহ। কেনেকৈ মই ঘৰখনৰ বোজা মূৰত ল'ম? কিন্তু ল'বতো লাগিবই, কাৰণ মই মা দেউতাৰ একমাত্ৰ সন্তান। লগৰবোৰৰ সকলোৰে চাকৰি হ'ল। ৰৈ গ'লোঁ মই মোৰ জীৱন পথত। তেওঁ তাক লৈ মা দেউতাই কেতিয়াও আক্ষেপ নকৰে, কিন্তু মই দেখোন নিজকে বুজাব নোৱাৰা হৈ যাম। আজি ৰাতিপুৱা পথাৰত গৰুহাল এৰাল দি আহোঁতে পথাৰৰ মাজতে গছৰ এটা মজবুত ডাল দেখি আহিছোঁ। আজি ৰাতি তালৈকে যাম, হাতত এডাল ৰছী লৈ। সেই ডালটোৱে মোৰ ওজন ৰাখিব পাৰিব জানা? পাৰিবনে?